নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভালে, মোৰতো সদায় ভালে, বিন্দাছ আছোঁ আপোনালোকে আশীৰ্বাদত। বহুত দিন হ'ল ভিডিঅ' দিব পৰা নাই, কাৰণ কি ঘৰত আহি গ'লোঁ। ঘৰত অহাৰ পিছত ইফালে সিফালে ইঘৰ সিঘৰ মেট্ৰিক ফুৰি থাকোঁতে টোটেলি সময় নোলোৱা হৈ গৈছিলে। তো তথাপিতো ভাবিলোঁ আজি তাৰ মাজতে আপোনালোক ভিডিঅ' এটা দিওঁ। আৰু যিহেতু মই আছোঁ এতিয়া নাৰায়ণপুৰত, মানে মোৰ মিছেছৰ ঘৰত, তো ৰাইডিঙাত হয়, নাৰায়ণপুৰ ৰাইডিঙা। তো তাত আহিছিলোঁ, হৈ গ'ল 2-3 দিন হৈ গ'ল অহা। তো ওচৰতে এখন থান আছে, সেই থানখনত আজি যাম। থানখনৰ নাম হৈছে দেবেৰাপাৰ থান। কিমান চনত স্থাপিত হৈছিলে, কি হৈছিলে, সকলোবিলাক ডিটেইলছ দি আছোঁ। ভিতৰত কি কি আছে চব দেখাই আছোঁ। তো ভিডিঅ'টো আপোনালোকে কণ্টিনিউ কৰি যাওক। আৰু যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। খাবা আৰু এই দোকান চোকান কোনো নাই। এয়াৰপোর্ট So finally আমি আহি পাই গ'লোঁ। এইখন দেখিছে আপোনালোকে, দেবেৰাপাৰ থানৰ মেইন গেটখন বনাই আছে, কমপ্লিট হোৱা নাই আৰু কিছুদিন লাগিব। আহকচোন আমি ভিতৰলৈ যাওঁ, তেতিয়া আৰু ভিতৰত কি আছে দেখাই আছোঁ আপোনালোকক। ভিতৰলৈ সোমাই আহিম। কি আছে? ভিডিঅ' বনাইছে নাই? হে কি বজাবা তুমি? এইটো থৈ দিয়া। হ'ল আৰু বজাবা জানো? বজোৱা বোলে। ইয়াত সেৱা এটা কৰি আহিব লাগিব আকৌ। কেতিয়া কৰিলা? মই দেখোন নেদেখিলোৱে। প্ৰিয়াংশু ধুনীয়াকৈ কৰা। ঐ সেইবিলাকত নবজা নহয়। একচুৱেলি আমি বন্তি চন্তি ওলাই ধুনীয়াকৈ জ্বলাই থৈ যাব পাৰোঁ ন। তাকেতো মই আকৌ নাজানো নহয়। মই এনেই চাবলৈ আহিম বুলিহে আৰু, তাতকৈ মই বেলেগ বোলো একো নাই নহয়। একেলগে 6টা কিয় পাতি? 5টা 6টা বজোৱা বজোৱা। দাঙি দিব, পাপাই দাঙি দিব। পৰিবা পৰিবা। পুখুৰীটোত মাছ এইটো
এফালে পুখুৰীটোত মাছ দিয়ে নাই তোৰ মই প্ৰথম যেতিয়া আহিছিলোঁ ন মই এইফালে এনেকৈ আহি এইকণ দিয়ে নে কোনডোখৰ দিয়ে উঠিছোঁ তেতিয়া ইয়াত ৱাল চোৱাল একো নাই আগত আহোঁতে বাহিৰত আৰু কি আছে দেখাই যাম আপুনি চাই থাকক ভিডিঅ'টো কমেণ্ট কৰি ক'ব কেনেকুৱা লাগে কি কথা বহুত দিন হ'ল ভিডিঅ' বনোৱা নাই দেখাই আছোঁ আৰু বাকীখিনি এই মামাহঁতে দাঙি নিব এইকেইটা কালাৰ কৰিলে ধুনীয়া হ'ব আকৌ ন সিংহকেইটা চকুকেইটা বাকী আছে গছ পুলি লগাইছে আৰু এইবোৰ হেৰি নহয় জানো এইটো কি কয় দেৱদাৰু পুলি নেকি দেৱদাৰু পুলিটো এনেকুৱা জেগাত লগালে ভাল লাগে আকৌ দেখিবলৈ এই বেক চাইডৰ কেইটা কালাৰ কেইটাতকৈ এইকেইটা আগত কৰি ল'ব লাগে ন ফ্ৰণ্টৰ কেইটা হয় নাই বাৰু সেইফালৰ সেইকেইটা অঁ এতিয়া এইকেইটা তলতো কৰিলে গাটো কৰিবলৈ বাকী আছে ভেকুলীকেইটা ভেকুলী নহয় এইকেইটা নিগনি নে ভেকুলী নিগনি এই দুটা নিগনি সেই তাত থকা দুটাহে ভেকুলী সেই নুঠিবা শুন এই পিঠিত উঠিব নাপায় জেব্ৰাকেইটা ভাল বনাইছে আকৌ দেই অঁ ফটো একপি সিহঁতক মাৰিবলগীয়া হ'ল অঁ আহ সেই হেৰিয়া ধৰা নিচিনা ধৰি থাকা তুমি এইফালৰ পৰা তুমি সেইফালৰ পৰা এইফালে মোবাইললৈ চাবা শ্ৰী শ্ৰী দেৱৰাপাৰ থান টেমেৰা বৰদেউৰী জিলা লখিমপুৰ অসম পিন স্থাপিত 1535 শক 1632 খ্ৰীষ্টাব্দ হেই দুইটা কি কৈছা এইফালে ওলাই আহা আকৌ বাহিৰলৈ ওলাই আহা তেতিয়াহে ফটো মাৰিব হ'ব ওলাই আহা সেইফালে আহিব নোৱাৰা তুমি ইফালে ঘূৰি আহাচোন এইফালে ঘূৰি আহা অঁ আৰে এইকণত আহি ৰখা ডাঙৰলৈ যা ওচৰলৈ এটা দিমাগ লগাইছে কিন্তু মানুহে পুতুককৈ অনুভৱ কৰিব নোৱাৰিব আকৌ গম পাইছা নাই হয় নাই বাৰু গছতে লাগি আছে নে কোনোবাই বান্ধিয়ে থৈছে নে ডাউট কৰিবলৈ তাত আছে কি দিমাগ মই প্ৰথমে ফুলখিনি দেখিছোঁ যদি মই অনুভৱ কৰা নাইতো আহিছোঁ গোটাই গছৰ পৰাই ওলাইছে চাগে এই চোৱাচোন দেখিছা প্লাষ্টিকৰ ফুল আছে চোৱা ইয়াত হৌ ইমান দূৰলৈ লৈ আহিছোঁ হে বাপৰে বাপ আমাৰ ল'ৰাটো আজিকালি খং কৰিব ল'লে দেখিছে নাই পিয়াংচুক ফটো একপি মাৰি দিলোঁ বা আকৌ পিঠিত উঠিছে চা এই ভাগিব শুন এইকেইটা শিংকেইটা যে এইবোৰ প্লাষ্টাৰ কৰা নাই নহয় কালাৰ কৰা নাই যে ভাগি থাকিব দেই বল যাওঁগৈ ব'লা
আগৰ পৰা মৰি থকা লেখীয়া লাগিলে তাৰপৰা আপুনি গ'লো আৰু তাৰপৰা কয়গা গৈ পেলাই মটৰ পালেগৈ যেনিবা